ফ্ৰেণ্ডছ, আজি মই ভিডিঅ'টো চাৰ্কোফেৰলৰ দিছোঁ। এইটো যে আপোনালোকে দেখিছে, এই ভিটামিনটো গাহৰিৰ কাৰণে বেষ্ট ভিটামিন। এইটো আপোনালোকে সৰু পোৱালি হ'লে 10 ml মানকৈ দিব পাৰে, 10 ml। বাকী আপোনাৰ অলপ ডাঙৰ হ'লে 20 ml 30 ml দিব পাৰে। এই ভিটামিনটো বহুত কামৰ ভিটামিন হয়। এই ভিটামিনটো ইউজ কৰিলে আপুনি 100% ৰিজাল্ট পাবই পাব। এই ভিটামিনটো গাহৰিৰ কাৰণে বহুত, গাহৰি আইৰণটো বহুত কম থাকে। এই ভিটামিনটো খোৱালে আপোনালোকে 100% ৰিজাল্ট আহিব। এইটো মই সৰুটো আনি থোৱা আছে। এইটো মই এইবাৰ ডাঙৰটো আনিমগৈ, 2.5 কেজিটো। এইটো মই কিমান 450 গ্ৰামৰ হয়। এইটো দামটো দেখিছেই নহয়, 167 টকা। এইটো আপোনালোকে ড্ৰাই ফ্ৰুট খোৱালে ইয়াত পানী তেনেকৈ দিব পাৰিব। মই এইটো দি থোৱা আছে, দেখিছে পানী কালাৰটো। এইটোত মই মিক্স কৰি থোৱা আছে এইটো। বাকী আপোনাৰ কোনোবা যদি সিজোৱা দানা খুৱায়, তেন্তে সিজোৱা দানাৰ লগত মিলাই দিব পাৰিব। মই এইটো চেহেৰাটো দেখিছেনে, এই কেইদিনতে চেহেৰাটো চেঞ্জ হৈ গ'ল। মইতো আনোতে আপোনালোকে দেখিছিলে, আনোতে এটা ভিডিঅ' দিছিলোঁ। এইটো কেনেকুৱা ক্ষীণ আছিলে বহুতখিনি। এই দানাহে এই ভিটামিনটো খাই আপোনাৰ চেহেৰাটো দেখিছে বহুতখিনি ভাললৈ আহিলে। মই আপোনাৰ এতিয়াও খুৱাই আছোঁ। এইটো পানীৰ লগত মিক্স কৰি থৈ দিছোঁ মই, যিহেতু মই ড্ৰাই ফ্ৰুট খুৱাওঁ। চ' কোনোবা যদি সিজোৱা দানা খুৱায়, তেতিয়াহ'লে সিজোৱা দানা খুৱাব পাৰিব, তাৰ লগত মিক্স কৰি দিলেই হ'ল। বাকী ভিডিঅ'টো চাই ভাল পালে লাইক এটা মাৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।